कच राजबंशी फरायसा आफादनि होस्रिखावनाय हाबाफारि दिनै उदालगुरि जिल्लानि सोनाब आरो सानजा जयै कच उदालगुरि जिल्ला राजबंशी फरायसा आफाद आरो उदालगुरि जिल्ला कच राजबंशी रायजो अनसाय आफादनि जथाय बानजायनायाव आलादा खमथापुर आरो एसटि दाबि खालामनानै होस्रिखावनाय हाबाफारिया जिल्ला आख्रासो मावखुलियाव जानानै थाङो। बे हाबाफारियाव रायजो राजाजों लोगोसे बाहागो लादोंमोन जिल्लानि आफादगिरि आरो नेहाथारि बिथांमोना। আজি আমাৰ এই অনুষ্ঠানৰ যোগেদিয়ে সংবাদকৰ্মীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই কাৰ্যসূচীৰ উদ্দেশ্য হ'ল পৃথক ক্ষমতাপৰ জনজাতিকৰণ কোচ ৰাজবংশীসকলৰ, যিহেতুকে আমাক বিজেপি চৰকাৰে আজি যি প্ৰতাৰণা কৰি আছে সেই প্ৰতাৰণাক আমি তেওঁলোকক ধিক্কাৰ দিছোঁ। তেওঁলোকে 90% আগবঢ়া বুলি কয়, 10% বাকী বুলি কয়। তেওঁলোকে আজিলৈকে 90% কি আমি নাজানো, কিন্তু তেওঁলোকে আমাক ৰাজহুৱা কৰি আমাক জনাই দিব লাগে যে আমাৰ এই 90%টো অমুক অমুক, 10%টো অমুক অমুক। কি কাৰণে 10% হোৱা নাই? এতিয়া কথা হ'ল কি, তেওঁলোকে আমাক কোচ ৰাজবংশী জনগোষ্ঠীটোক এনেকুৱা প্ৰলোভন দি এনেকুৱা প্ৰতাৰণা কৰিছে। তেওঁলোকে আমাক সাধাৰণকৈ এখন KSC নামৰ অট'নমাছ কাউন্সিল দিছে, আৰু এই অট'নমাছ কাউন্সিলখন দি পেলাই তেওঁলোকে কোচ ৰাজবংশী জনগোষ্ঠী তথা আক্ৰাছুৰ আন্দোলন স্তব্ধ কৰাৰ এটা ষড়যন্ত্ৰ। গতিকে এই ষড়যন্ত্ৰক আমি খাতিৰ নকৰোঁ, এই ষড়যন্ত্ৰ আমি কোনো ভক্ষেপ নকৰোঁ। এই ষড়যন্ত্ৰ আমি বিজেপি চৰকাৰক উফুৰাই দিছোঁ। তেওঁলোকে আমাক এই KSCখন দি আমাক আক্ৰাছুৰ আন্দোলন স্তব্ধ কৰিব নোৱাৰে, শান্ত কৰিব নোৱাৰে। গতিকে আমি তেওঁলোকক আজি এই মিডিয়াৰ যোগেদি সুকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকে আমাক অতি শীঘ্ৰে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি প্ৰাপ্য অধিকাৰ, যিহেতু আমি খিলঞ্জীয়া জনগোষ্ঠী, খিলঞ্জীয়া জনগোষ্ঠী হোৱাৰ পিছতো আমি আজি আমাৰ প্ৰাপ্য অধিকাৰ আমি পোৱা নাই। আৰু ইয়াৰ পিছত আমাৰ এলানি কাৰ্যসূচী আছে। আমি ইয়াৰ পিছত আমি ৰেলপথ অৱৰোধ কৰিম, ঘাইপথ অৱৰোধ কৰিম, দিল্লী যন্ত্ৰমত ধৰ্ণা কাৰ্যসূচী আমি হাতত লৈছোঁ। লগতে আমি মৰিগাঁৱত আমি বিশাল গণসভা আৰম্ভ কৰিছোঁ। গোটেইখিনি আমি কাৰ্যসূচীৰে আমি কেন্দ্ৰীয় সমিতি নিৰ্দেশমৰ্মে সকলোবোৰ আমি জিলা সমিতিয়ে তেওঁলোকৰ কাৰ্যসূচী পালন কৰিবলৈ একতাবদ্ধ হৈছোঁ, আৰু এই কাৰ্যসূচীৰ যোগেদি আমি অসম স্তব্ধ কৰি দিম। KSCখনৰ সন্তুষ্ট নহয়, KSCখন আমি সন্তুষ্ট নহয়। আমি KSCখন দিয়াৰ কাৰণে বিজেপি চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিন্তু আজি KSCৰ যিটো হৈ আছে, তেওঁলোকৰ আমাৰ KSCৰ যিটো ডেভেলপমেণ্টৰ কাম তেওঁলোকে আজিলৈকে কোনো ধৰণৰ আগবঢ়োৱা নাই। এই মিডিয়াৰ যোগেদি আজি বিজেপি চৰকাৰক ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আমাৰ KSCখনত যি আছে ডেভেলপমেণ্টৰ কাম, আৰু যি KSCখনত যি আমাৰ কৰিবলগীয়া কাম আছে অতি শীঘ্ৰে আমি কৰিবৰ কাৰণে আহ্বান তেওঁলোকক কৰিছোঁ। চাওক, আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছোঁ আমাৰ জনজাতিকৰণ আৰু কমতাৰ পুনৰুদ্ধাৰৰ কাৰণে। চাওক, পূৰ্বৰ কংগ্ৰেছ চৰকাৰো যেনেকৈ আমাক প্ৰতাৰণা কৰিছে, বৰ্তমান বিজেপি চৰকাৰখনেও ঠিক তেনেকৈ আমাক প্ৰতাৰণা কৰি আছে। আমাৰ জনগোষ্ঠীক লৈ খালী ৰাজনৈতিক লাভালাভৰ কাৰণে ইলেকশ্যন আহিলে, নিৰ্বাচন আহিলে আমাক তেখেতসকলে আমাক কথা দিয়ে যে কোচ ৰাজবংশীৰ যিবোৰ সমস্যা আছে গতিকে অতি সোনকালে সমস্যা সমাধান কৰা হ'ব। নৰেন্দ্ৰ মোদী আহি আমাক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিও আমাৰ ইয়াত বঙাইগাঁৱত কৈছিলে যে বিজেপি চৰকাৰ যদি কেন্দ্ৰত ছয় মাহৰ পিছতে আমি জনজাতিকৰণ কৰিম। কিন্তু চাওক, আজি 6 মাহ নহয়, আজি চাওক 2 বছৰ উকলি গ'ল, কিন্তু বৰ্তমানলৈকে আমাৰ যি জনজাতিকৰণ সমস্যা, যি কমতাপুৰৰ সমস্যা, কিন্তু সমাধান কৰা নহ'ল। আজি অসম চৰকাৰে আমাক কৈ থাকে যে 90%ই আমাৰ জনজাতিকৰণৰ যি প্ৰক্ৰিয়া আগবাঢ়ি আছে, কিন্তু তেখেতে মাত্ৰ মিডিয়াতহে কৈ আছে, কিন্তু কাৰ্যকৰী কিন্তু তেখেতে কৰা নাই। আমি চাওক, আজি 10% কাৰণে কিহৰ কাৰণে ৰখি থাকিব লাগে, কিহৰ কাৰণে 10% কাৰণে আমাৰ জনজাতিকৰণ হোৱা নাই, এইটো আমাক ৰাজহুৱা কৰিব লাগে। আজি ৰাজহুৱা কৰক মুখ্যমন্ত্ৰীয়ে যে আমাৰ 10% কাৰণে কিয় জনজাতিকৰণ হোৱা নাই। আজি চাওক, আমি তীব্ৰ ভাষাৰে গৰিহণা আছোঁ বিজেপি চৰকাৰক। আমি আৰু প্ৰতাৰণা, আমি আৰু কোচ ৰাজবংশীয়ে প্ৰতাৰণা সহ্য কৰি নাথাকোঁ, আক্ৰাছুই প্ৰতাৰণা সহ্য কৰি নাথাকোঁ। আমি কিন্তু ইয়াৰ গণতান্ত্ৰিকভাৱে আমি কিন্তু যি আন্দোলন আৰম্ভ কৰিছোঁ, আমি অনিৰ্দিষ্টকালীন আমি আন্দোলন কৰি যাম। যেতিয়ালৈকে আমাৰ প্ৰাপ্য অধিকাৰ আমি সাব্যস্ত কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমি আন্দোলন কৰি যাম। আজি চাওক, বিজেপি চৰকাৰে যি আমাক কথা দিছিলে, কিন্তু
তেখেতসকলে কথা ৰাখিব পৰা নাই আগন্তুক যি MP ইলেকশ্যন আছে তাৰ আমি উচিত প্ৰত্যুত্তৰ দিম তাৰপিছত বিধানসভা নিৰ্বাচনৰ আমি উচিত প্ৰত্যুত্তৰ দিম আক্ৰাচুই তেতিয়া কিন্তু তেখেতসকলে আমাক মিঠা কথাৰে পুলিবন দি পৰিচালনা কৰিব নোৱাৰিব চাওক আজি আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আহি আছে আমি সহ্য কৰি আছোঁ আমি চাওক 70 লক্ষক আমি ইয়াত জনগোষ্ঠী আছোঁ কিন্তু আমাৰ জনজাতি কিন্তু জনজাতিৰ প্ৰক্ৰিয়া আমাক জনজাতিৰ সমস্যা সমাধান কৰি নিদিয়ে চাওক আমাৰ ইয়াত ৰজাই ৰাজত্ব কৰি গৈছিল আমাৰ ৰজা আছে আমাৰ কি নাই আমাৰ বস্ত্ৰ আছে গোটেইখিনি কাটিয়া থকাৰ পিছতো কিন্তু আমাক চৰকাৰে জনজাতি কৰা নাই এইটো আমাক এটা ৰাজনীতিক মেৰপাইখত ৰাখি আমাক প্ৰতাৰণা কৰি আহি আছে